নগৰবেৰাত ডাউন টাউন চেৰিটি ট্ৰাষ্টৰ সহযোগত IT শিবিৰ সম্পন্ন। কামৰূপ জিলাৰ বকো ছয়গাঁও সমষ্টিৰ অন্তৰ্গত নগৰবেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত আৰু ডাউন টাউন চেৰিটি ট্ৰাষ্টৰ সহযোগত আজি শিক্ষানুষ্ঠানখনত এক IT শিবিৰ অনুষ্ঠিত হয়। বিদ্যালয়খনৰ ভালেসংখ্যক ছাত্ৰ ছাত্ৰীয়ে এই শিবিৰত ভাগ লৈ ভিন্ন ক্ষেত্ৰত নিজৰ নিজৰ প্ৰতিভাসমূহৰ যথোচিত প্ৰদৰ্শন কৰে। সমগ্ৰ শিক্ষা অসমৰ অংশ হিচাপে শিক্ষাৰ্থীক ভিন্ন বৃত্তিমুখী শিক্ষাৰে জীৱন জীৱিকাৰ প্ৰতি ধাউতি বঢ়োৱাৰ লক্ষ্যৰে ডাউন টাউন চেৰিটি ট্ৰাষ্টৰ এই প্ৰশংসনীয় পদক্ষেপ। ট্ৰাষ্টৰ স্কিল প্ৰশিক্ষক তথা নগৰবেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হৈ পলাশ মেধিয়ে এই শিবিৰত উপস্থিত থাকি ছাত্ৰ ছাত্ৰীৰ দক্ষতা আৰু সৃজনশীল প্ৰতিভাসমূহৰ নিৰীক্ষণ কৰে। শিবিৰটোত বিদ্যালয়খনৰ শিক্ষক ভাস্কৰ দাস আৰু আসৰ উদ্দিনৰ লগতে বিদ্যালয়খনৰ নৱম দশম আৰু একাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট MT নিউজ। আমি আজি নগৰপা হায়াৰ ছেকেণ্ডাৰী আপোনাৰ IT কেম্প এটা পাতিছো। ইয়াতে 9, 10, 11 আমাৰ তিনিটা ক্লাছ আছে। তো ক্লাছ কেইটাৰ সিহঁতক যি শিকাও IT শিকাও, তো তাৰ এটা আজি ডেমনষ্ট্ৰেশ্যন যে কি শিকালো বা কি শিকিলে সিহঁতে। তো আমি আজি মেলা টাইপৰ এটা পাতিছো ইয়াতে। তো ষ্টুডেণ্ট ইয়াতে জেৰক্স কৰিব পাৰে, ফটো প্ৰিণ্ট কৰিব পাৰে, পাছপৰ্ট সাইজ ফটো বনাব পাৰে বা ৰাইটিঙৰ কিবা যদি শিকিব পাৰে আৰু ডকুমেণ্ট বনাব জানে, শিকি আছে মানে সিহঁতে। তো এই বস্তুখিনি আজি ইয়াতে দেখাইছো, ষ্টুডেণ্টখিনি কৰি আছে। এতিয়া ফটো কোনোবাই বনালে বজাৰত যিমান টকা লয় তাতকৈ আজি আমি কম টকা দি ইয়াতে অলপ সুবিধা কৰি দিছো বা জেৰক্সৰ সুবিধা কৰি দিছো। ষ্টুডেণ্টখিনিও শিকিলে, লগতে সিহঁতে জীৱিকা হিচাপেও যদি কেতিয়াবা এইবিলাক পাৰ্চু কৰিব বিচাৰে তেতিয়াহ'লে ইহঁতে শিকি পেলাই ইয়াতে ইহঁতে জীৱিকাও বনাব পাৰে এইটো আৰু।